এবাৰ সকলোকে সময়ৰ অনুভূতিলৈ আৰু চাই যাবচোন আৰু আজিনো কি কৰোঁ। এয়া ৰেডি হৈছোঁ মানে পথাৰত যাম আৰু তাত গৈ দেখাম আৰু আপোনালোককো চাই যাব। আৰু এয়া ৰাস্তাৰে আমি গৈ আছোঁ আৰু কাষতে এয়া দেখিছেনে ৰাস্তাটো মানে ভয় লগা লোক এনেকুৱাই। গৰমো ইমান হৈছে, পানীও খাইছে আৰু চাহো খাইছে। খাই হৈ হোৱাৰ পিছত আৰু লগতে ভাতো খাব লৈছোঁ আৰু মানে এয়া ববাই ধুনীয়াকৈ বাঢ়িছে। আৰু লগতে মই ডিম এটাও লৈ গৈছিলোঁ বইল কৰি খাবলৈ আৰু ইয়াৰ লগতে খাই লওঁ ৰ'ব। এয়ে আমাৰ কথা আৰু ৰুইছে, ময়ো ৰুম এতিয়া চাব দেই। আৰু এয়া বতাহ হয় মানে বতাহত ফুৰিছিলোঁ ভাত খাই আৰু মই অলপ বহিলোঁ আৰু এয়া মা আৰু পেহীজনী আহি আছে আৰু এয়া দেখিছেনে ববা আহি আছে, কঠীয়া আনি আছে মানে। আৰু চাওকচোন কিমান ডাঙৰ মাছ মানে পেহীজনীয়ে ধৰি দিলে, কৈছে ঘৰত লৈ যোৱা পিটিকা খাব আনিবলৈ, মই কৈ দিয়ক আৰু আমাৰো আহিব টাইম হ'ল আৰু আজি ইমানলৈ আছিলে সময়ৰ অনুভূতি। বাই।